আপুনি জানেনে যে আপুনি ভাল কথাতকৈ বেয়া কথাটো বেছিকৈ মনত ৰাখিব পাৰে? এটা পৰীক্ষাৰ মতে গম পাইছে যে মানুহে ভাল কথাতকৈ বেয়া কথাটো বেছিকৈ মনত ৰাখিব পাৰে। আমাৰ শৰীৰৰ 4ভাগৰ 1 অংশ হাড় ক'ত থাকিব পাৰে বাৰু? আপুনি এয়া জানেনে? বিজ্ঞানীসকলৰ পৰীক্ষা মতে এটা কথা গম পাইছে যে আমাৰ শৰীৰৰ 4ভাগৰ 1 অংশ হাড় কেৱল আমাৰ ভৰিতে আছে। উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যদিও বৰফেৰে আবৃত, ইয়াৰ বৰফ কেতিয়াও গলি নাযায়। সূৰ্যৰ ৰশ্মি ইয়াত ইমানেই কম পৰে যে সেই ৰশ্মিয়ে বৰফ গলাব নোৱাৰে। কিন্তু কেনেবাকৈ যদি এই বৰফ গলিবলৈ ধৰে, তেনেহ'লে পৃথিৱীৰ সমুদ্ৰপৃষ্ঠ ওপৰলৈ উঠি যাব আৰু গোটেই পৃথিৱী পানীত ডুব যাব। পৃথিৱীৰ সাগৰ মহাসাগৰবোৰত ইমানেই খনিজ লৱণ আছে যে যদি মহাসাগৰবোৰ শুকাই যায়, তেতিয়া যিখিনি লৱণ থাকিব তাৰে বিষুৱ ৰেখাৰ চাৰিওফালে প্ৰায় 1.5 কিলোমিটাৰ ডাঠ আৰু প্ৰায় 30 কিলোমিটাৰ ওখ এখন বেৰ সাজিব পৰা যাব। এটোপাল পানীত থকা পৰমাণুৰ সংখ্যা হ'ল 6 × 10⁻21। পৰমাণু এটাৰ আকাৰ যদি মাৰ্বল গুটিটোৰ সমান হয়, তেনেহ'লে ইমানবোৰ মাৰ্বলেৰে পৃথিৱীৰ উপৰিভাগ প্ৰায় 23 মিটাৰ ডাঠ তৰপ এটাৰে বান্ধি পেলাব পৰা গ'লহেঁতেন। সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ উপৰিভাগত বিজ্ঞানীসকলে বহু বছৰ আগৰ পৰা এটা ৰঙা দাগ লক্ষ্য কৰি আহিছে। ই এটা কণী আকৃতিৰ ৰঙচুৱা বৰ্ণৰ অঞ্চল। দীঘলে প্ৰায় 40,000 কিলোমিটাৰ আৰু বহলে প্ৰায় 11,000 কিলোমিটাৰ। এই জোখ পৃথিৱীৰ ব্যাসৰ প্ৰায় 3 গুণ। কিন্তু এই ৰঙা দাগটো আন একো নহয়, বৃহস্পতি পৃষ্ঠত ঘটি থকা প্ৰচণ্ড ধুমুহাহে। পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটো এভাৰেষ্ট 8,872 মিটাৰ ওখ। কিন্তু ইয়াতকৈ ওখ এটা শৃংগ আছে, হাৱাই দ্বীপৰ মাউনা কিয়া নামৰ পৰ্বতৰ শৃংগটো 10,200 মিটাৰ। কিন্তু ইয়াৰ প্ৰায় 6,000 মিটাৰ সাগৰ তলতেই আছে আৰু উচ্চতা সাগৰ পৃষ্ঠৰ পৰাহে ধৰা হয়। পেলেষ্টাইনৰ মৰু সাগৰৰ পানী অতি লুণীয়া। ইয়াৰ পানীৰ প্ৰতি লিটাৰত 270 গ্ৰাম লুণ আছে। গোটেই মৰু সাগৰখনত মুঠতে প্ৰায় 40 নিযুত টন লুণ আছে। মৰু সাগৰৰ পানী অতিমাত্ৰা লৱণৰ বাবে তাত কোনো প্ৰাণী বুৰ নাযায়। ইচ্ছা কৰিলে মৰু সাগৰৰ পানীত উপঙি থাকিব পাৰে। ই কিন্তু প্ৰকৃততে সাগৰ নহয়, হ্ৰদহে। আমাৰ তাৰকাৰাজ্য হাতীপতিতেই প্ৰায় 10,000 কোটি তৰা আছে। কেৱল হাতীপতিত থকা তৰাবোৰৰ নামেৰে এখন তালিকা যদি প্ৰতি ছেকেণ্ডত এটাকৈ নাম পঢ়ি যোৱা হয়, তেনেহ'লে নোৰোৱাকৈ পঢ়ি গ'লে গোটেই নাম পঢ়িবলৈ সময় লাগিব 4,000 বছৰ। এক গ্ৰাম প্ৰাণীত প্ৰায় 33 × 10⁻21 টা অণুজীৱ থাকে। এই অণুজীৱ প্ৰতি মিনিটত 1000টাকৈ গণি গ'লেও টো সম্পূৰ্ণ কৰিবলৈ প্ৰায় 6 কোটি বছৰ লাগিব। আপুনি জানেনে ভাৰতৰ প্ৰথম কম্পিউটাৰটো কি? ভাৰতৰ প্ৰথম কম্পিউটাৰটো হৈছে সিদ্ধাৰ্থ, আৰু সিদ্ধাৰ্থ আছিল বুদ্ধদেৱৰ আন এটা নাম। আপুনি জানি আচৰিত হ'ব যে কম্পিউটাৰ বহুত দ্ৰুতি, প্ৰায় 38,000 ট্ৰিলিয়ন গণনা 1 ছেকেণ্ডত কৰিব পাৰে।
মানৱ শৰীৰৰ সৰ্বত্ৰ তেজ চলাচল কৰে যদিও কৰ্ণিয়া ইয়াৰ ব্যতিক্ৰম। শৰীৰৰ বিভিন্ন অংশৰ বাবে প্ৰয়োজন হোৱা অক্সিজেন নিজেই পূৰণ কৰে। কৰ্ণিয়াৰ বাবে প্ৰয়োজনীয় অক্সিজেন পোনে পোনে ব্যৱহাৰ হয় বতাহৰ পৰা। বিজ্ঞানীসকলৰ পৰীক্ষাৰ মতে গম পাইছে যে দক্ষিণ গোলাৰ্ধৰ এজন মানুহে তেওঁৰ ৭০ বছৰীয়া জীৱনকালত ৭০ৰ পৰা ১৫০ টন ঘাম ত্যাগ কৰে। এই পানীৰে ৩টা ডাঙৰ ডাঙৰ ৰেলৰ ডবা ভৰ্তি কৰিব পৰা যাব। পৃথিৱীৰ নগৰসমূহত থকা ১০৮ কোটি লোক বায়ু প্ৰদূষণত ভুগিছে আৰু তেওঁলোক বায়ু প্ৰদূষণত ভোগাৰ বাবে মৃত্যুৰ মুখতো সন্মুখীন হ'ব পাৰে। বীজাণুযুক্ত পানী খোৱাৰ বাবে প্ৰতিদিনে ২৫,০০০ লোকৰ মৃত্যু হ'ব পাৰে। প্ৰতিদিনে এখন ফুটবল ফিল্ড আকাৰৰ বনাঞ্চল পৃথিৱীৰ ক'ৰবাত নহয় ক'ৰবাত ধ্বংস হৈছে। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ভৈয়ামত মুঠ মাটিৰ শতকৰা ৩৩% আৰু পাহাৰৰ শতকৰা ৫০% বনাঞ্চল থাকিব লাগে, কিন্তু এই অৱস্থাত বৰ্তমান ক'তোৱেই নাই। ২০৫০ চনৰ মানত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৰ্তমানৰ দুগুণ হ'ব আৰু তেতিয়া পৃথিৱীৰ উপৰিভাগৰ উত্তাপ ৩ ডিগ্ৰী চেলছিয়াছ বাঢ়িব। চহৰসমূহত শতকৰা ৮০% মান লোকে বিভিন্ন প্ৰকাৰৰ শ্বাস ৰোগ আৰু হৃদৰোগত ভুগিব লগাত পৰিছে। বৰ্তমানলৈকে সন্ধান পোৱা প্ৰাণীসমূহৰ ভিতৰত ডাইনছৰকেই আটাইতকৈ ডাঙৰ প্ৰাণী বুলি ঠাউৰা কৰা হৈছে। ইয়াৰ চুপাৰচৰাছ নামৰ ডাইনছৰবিধৰ এটাৰ ওজন 10টা হাতীতকৈ বেছি। বিজ্ঞানীসকলৰ মতে ঘৰুৱা মাখিয়ে পৃথিৱীৰ আটাইতকৈ বিপদজনক প্ৰাণী। মাখিয়ে টাইফয়েড, যক্ষ্মা, গ্ৰহণীকে ধৰি বহুতো মহামাৰী ৰোগ বীজাণু কঢ়িয়াই নিয়ে। একোটা মাখিৰ দেহত প্ৰায় ১০০ নিযুত বীজাণু থাকে। ইয়াৰ অন্তভাগে অকল ৩৩ নিযুত বীজাণুক আশ্ৰয় দিব পাৰে। একোটা কেংগেৰু সাধাৰণতে ২.৫ মিটাৰ পৰ্যন্ত দীঘল হয়, কিন্তু জন্মৰ সময়তে ইয়াৰ ওজনৰ মাত্ৰ ১ গ্ৰাম, অৰ্থাৎ মাকৰ ওজনৰ প্ৰায় ৩০,০০০ ভাগৰ এভাগ। জন্মৰ সময়ত একোটা কেংগেৰু পোৱালিৰ দীঘ ২.৫ চেণ্টিমিটাৰো কম হ'ব পাৰে। এখন চাহ খোৱা চামুচত ২টা কেংগেৰু পোৱালিক একেলগে শুৱাই ৰাখিব পাৰি। পৃথিৱীৰ আটাইতকৈ দ্ৰুতী চৰাইবিধ হ'ল চুইফট। ই ঘণ্টাত প্ৰায় ২.৫ কিলোমিটাৰ বেগেৰে উৰিব পাৰে। এই চৰাইবিধ একেৰাহে ৩ বছৰলৈকে আকাশত থাকিব পাৰে। এই সময়ছোৱাৰ ভিতৰত খোৱা বোৱা, জিৰণি লোৱা আদি সকলো ই আকাশতেই কৰে। আপুনি জানেনে যে আপুনি ভাল কথাতকৈ বেয়া কথাটো বেছিকৈ মনত ৰাখিব পাৰে? এটা পৰীক্ষাৰ মতে গম পাইছে যে মানুহে ভাল কথাতকৈ বেয়া কথাটো বেছিকৈ মনত ৰাখিব পাৰে। ইউৰেনাছ গ্ৰহটোত মাত্ৰ 2টা ঋতুহে হয়, এটা হ'ল গৰম আৰু ইটো হ'ল চৰ্দি। কিন্তু আচৰিত কথাটো এইটো যে ইয়াত এটা ঋতুত 42 বছৰকৈ থাকে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক আৰু আপুনি যদি এই খবৰ বন্ধু বান্ধৱীক জনাব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক।